বন বিভাগক অপেন চ্যালেঞ্জ চোৰাং ব্যৱসায়ীৰ সেউজীয়া পাহাৰ টকলা কৰাত ব্যস্ত চোৰাং ব্যৱসায়ী সেউজ পাহাৰত চোৰাং ব্যৱসায়ীৰ হাতুৰাৰ দৃশ্য এতিয়া সুলভ বন বিভাগ নিবাতৰ আঁৰৰ ৰহস্য কি চোৰাং ব্যৱসায়ীৰ হাতুৰাত বন্দী বন বিভাগ হয় আপুনি ঠিকই শুনিছে চোৰাং ব্যৱসায়ীৰ হাতুৰাত বন্দী দক্ষিণ কামৰূপৰ বন বিভাগ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গোবৰ্ধন চৌধুৰী খাট আৰু গোবৰ্ধন কালা বাকৰাত চলিছে এফালৰ পৰা সেউজ পাহাৰ ধ্বংস অভিযান কাৰ ছত্ৰছায়াত এইদৰে চলিছে প্ৰকৃতি ধ্বংস অভিযান অভিযোগ মতে পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন বিষয়াৰে বুজাবুজি কৰি অসাধু ব্যৱসায়ীয়ে নিশা চলাই গৈছে অবৈধ খনন কাৰ্য চাওকচোন নিশাৰ অন্ধকাৰত কেনেদৰে চোৰাং ব্যৱসায়ীয়ে এফালৰ পৰা পাহাৰ কাটি ধ্বংস চলাই গৈছে ৰাজ্যৰ বিয়াগুম বন বিভাগ থকাৰ পিছতো কাৰ সাহসত এই সেউজীয়া পাহাৰসমূহ এফালৰ পৰা ধ্বংস কৰি গৈছে তাক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে ৰহস্যৰ কিন্তু সকলো দেখি শুনিও শুই থকা শিয়ালৰ ভাৱত পশ্চিম কামৰূপ বন সংমণ্ডল কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী এইদৰেই যদি প্ৰকৃতিৰ ধ্বংস কাৰ্য চলি থাকে তেন্তে আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল আপ্ত বাক্যশাৰী পশ্চিম কামৰূপ বন সংমণ্ডল কাৰ্যালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব ছয়গাঁও অঞ্চলৰ বিভিন্ন ঠাইত আপোনাৰ পাহাৰ খনন কাৰ্য চলি আছে এই খনন কাৰ্য ইতিমধ্যে আপোনাৰ এমাহৰ পৰা 2 মাহ পৰ্যন্ত চলি আছে ইয়াত বন বিভাগে বন্ধ কৰাৰ কোনো কাৰ্য দেখিবলৈ পোৱা নাই সাধাৰণ ৰাইজে যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হৈছে আৰু তেওঁলোকে বন বিভাগকে হওক বা স্থানীয় প্ৰশাসনৰ বিভিন্ন ধৰণৰ কমপ্লেইন দিছে যদিও প্ৰশাসনে একো গুৰুত্ব আৰোপ কৰা দেখা পোৱা যোৱা নাই ইয়াতে অবৈধভাৱে ডাম্পাৰৰ দৌৰাত্মক চলি আছে লগতে আপোনাৰ বিভিন্ন ধৰণৰ মাটি খনন কাৰ্যৰ ফলত বিভিন্ন ধৰণৰ ৰাইজৰ সাধাৰণ জনতাৰ অসুবিধাৰ সৃষ্টি হৈছে লগতে বন বিভাগে কিছুমান হয়তো তেওঁলোকে অবৈধভাৱে বেপাৰীসকলৰ লগত মিলিত হৈ কিনে তেওঁলোকে মেনেজ হৈছে চাগে সেইকাৰণে তেওঁলোকে গুৰুত্ব আৰোপ কৰা একো দেখিবলৈ পোৱা যোৱা নাই আৰু যদি কাৰ্য অতি শীঘ্ৰে বন্ধ নহয় তেতিয়াহ'লে আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম এতিয়া প্ৰকৃতিটো বিভিন্ন ধৰণৰ ধ্বংস চলি আছে ইতিমধ্যে গছ কাটিছে তাৰ পৰা আপোনালোকৰ মাটি খনন কাৰ্যৰ ফলত বিভিন্ন ধৰণৰ ক্ষতি হ'ব এতিয়া বৰষুণৰ বতৰ আহি আছে বৰষুণ আহিলে বানপানীৰ সৃষ্টি হ'ব লগতে বিভিন্ন ধৰণৰ সাধাৰণ ৰাইজৰ ক্ষতি হ'ব এতিয়া কৃষিভূমিসমূহ সম্পূৰ্ণৰূপে নষ্ট হৈছে ইতিমধ্যে আচলতে কি হ'ল দিনত যিহেতু বিভিন্ন ধৰণৰ গাড়ী চলি থাকে বা বিভিন্ন ধৰণৰ মানুহবিলাক জনসাধাৰণ অহা যোৱা কৰি থাকে তেওঁলোকে আচলতে ৰাতিৰ আন্ধাৰৰ গইনা লৈ তেওঁলোকে কাম কৰি আছে আৰু ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক বা আৰক্ষী থানাই হওক হয়তো তেওঁলোকে পকেটত মেনেজ কৰিছে সেইকাৰণে ইতিমধ্যে তেওঁলোকে অবৈধভাৱে অপেন ৰাতি কাম কৰি আছে আৰু যাৰ ফলত ডাম্পাৰৰে হওক বা ট্ৰেক্টৰৰে হওক যি গাড়ী চলি আছে তেওঁলোকৰ সাধাৰণ জনতা অসুবিধা হৈছে এক্সিডেণ্টৰ সৃষ্টি হৈছে বিভিন্ন ধৰণৰ কাৰ্য আমি দেখিবলৈ পোৱা গৈছে আমি ব্যৱসায়ীসকলৰ স্পষ্ট কথা যদিহে তেওঁলোকে অতি শীঘ্ৰে এই খনন কাৰ্য বন্ধ নকৰে আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম তেওঁলোকে প্ৰশাসনক হওক বা আৰক্ষীক হওক বা তেওঁলোকে বন বিভাগক মেনেজ কৰিলেও কিন্তু আমি ক্ষান্ত নহওঁ অতি শীঘ্ৰে যদি এই কাৰ্য বন্ধ নহয় আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম ইতিমধ্যে গছ পাহাৰ মাটি সকলো ধ্বংস কৰিছে তেওঁলোকৰ মূল উদ্দেশ্য হ'ল পইচা তেওঁলোকে ভাবিছে পইচা হ'লে সকলোকে মেনেজ কৰিব পাৰিম যদিও তেওঁলোকে প্ৰশাসনক মেনেজ কৰিব বিচাৰিছে আমি সাধাৰণ ৰাইজে কেতিয়াও মেনেজ নহওঁ আমি সাধাৰণ ৰাইজৰ হৈ কাম কৰিম আমি ৰাইজৰ ক্ষেত্ৰত আছোঁ ৰাইজৰ সমস্যা আমাৰ সমস্যা ৰাইজৰ সমস্যা হ'লে আমি ক্ষান্ত নাথাকোঁ